গোৱালপাৰাৰ কাৰণে এজন গোৱালপাৰাৰ দাদাজনে মোক অৰ্ডাৰ কৰিছে 60 কেপাচিটি 1 বছৰ গেৰাণ্টি সহকাৰে ইনকিউবেটাৰ মেচিন ফুল্লি অট'মেটিক কিন্তু এই মেচিনটোৰ ছেটআপটো আপোনালোকক সম্পূৰ্ণ দেখাই দি আছোঁ। এইটো হৈছে এইটো মই আপোনালোকক যিটো দেখাই আছোঁ এইটো হৈছে আপোনাৰ টেম্পাৰেচাৰ হয় আৰু এইটো টাইমাৰ হয় এইটো প্ৰতি 2 ঘণ্টা মূৰে মূৰে মানে 120 মিনিট মূৰে মূৰে এইখন ভিতৰৰ যিখন বস্তু ট্ৰে আছে এই ৰোলিং পাইপবিলাক ঘূৰিব প্ৰতি 2 ঘণ্টা মূৰে মূৰে ঘূৰিব। এইটো আপোনালোকে চাবলগীয়া কৰিবলগীয়া একো নাই। এইটো ঘূৰিব কেনেকৈ মই আপোনালোকক সেইটোও দেখাই দি আছোঁ। বন্ধুসকল লগতে আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰিব, বেল আইকন ক্লিক কৰিব আৰু যদি ফেচবুক পেজত চাই আছে নিশ্চয় পেজখন ফ'ল' কৰিব, কাৰণ ভিডিঅ' লাইক শ্বেয়াৰ ফ'ল' কৰোঁতে কোনো টকা পইচা নালাগে। যদি আপোনালোকে ফাৰ্মিং নকৰে শ্বেয়াৰ কৰক, আপোনাৰ ফ্ৰেণ্ডজনে দেখা পাব, নিশ্চয় আপোনাৰ ফ্ৰেণ্ডজনৰ উপকাৰ হ'ব। এনেকুৱা ধৰণৰ মেচিন অফাৰ প্ৰাইচত ল'ব পাৰিব। পাইপৰ লেখাগিলা চাওক, পাইপৰ লেখাগিলা কিন্তু তলমুৱা হৈ আছে, মানে একদম শ্ল'লি ঘূৰিব, একদম শ্ল', নহ'লে স্পীড ঘূৰিলে কণীগিলা ভাঙি যাব, সেইকাৰণে শ্ল' ছেটিং কৰা গৈছে, শ্ল' ঘূৰিব। চাওক লেখাগিলা কিন্তু সম্পূৰ্ণ তলত গুচি গ'ল। আৰু এইবিলাক বস্তু আমি 1 বছৰ গেৰাণ্টি দিওঁ। এইটো হেচাৰ প্লাছ হেটাৰ ট্ৰে হয়। হেচাৰ মানে এইবিলাক জেগাত কণী দি থ'ব আৰু 18 দিন হোৱাৰ পিছত মুৰ্গীৰ কণী যদি দিয়ে 18 দিন হোৱাৰ পিছত আপোনালোকে যদি এইটো খুলি দিব বিচাৰে, এইটো যদি খুলি দিব বিচাৰে খুলিও দিব পাৰিব। আৰু যদি ভাবে নহয় আধাকৈ কণী দিম, 30টাকৈ কণী দিম, তেতিয়াহ'লে যিখিনি জেগাত কণী 18 দিন হৈ যাব সেইখিনি জেগাৰ পাইপবিলাক এনেকুৱা ছাইড কৰি দিব, ঠিক আছে। বাকী কণীখিনি এই তলত দি থ'ব। আৰু এইটো যিটো পানীৰ বাচন আমি এইটো ৰেডি কৰি দিছোঁ, মানে সম্পূৰ্ণ ছেটআপটো আমি দিছোঁ। ইয়াতে পানী ঢালি দিব, বাকী এই দুটা লাইনত সোমাই দিব, বৰ্ডত সোমাই দিব, মেচিন ৰান কৰিব। এখন ফেন, এখনে বতাহটো এইফালে লৈ থাকিব, এখনে এইফালে লৈ থাকিব, এইখনে এইফালে আনিব আৰু সেইখনে এইফালে ল'ব। ফুল্লি অট'মেটিক আছে, 1 বছৰ গেৰাণ্টি থাকিব। যদি কাৰোবাক লাগে, বৰ্তমান আমি অফাৰত দি আছোঁ, নিউ ইয়েৰ অফাৰত। যদি কাৰোবাক লাগে নিশ্চয় যোগাযোগ কৰক আমাৰ লগত। আৰু ভিতৰত চোৱাৰ কাৰণে এইটো লুকিং গ্লাছ দিছোঁ, অবজাৰ্ভ কৰাৰ কাৰণে, মানে মেচিন নোখোলাকৈ আমি ভিতৰৰ বস্তুখিনি চাব পাৰিম। চ' এনেকুৱা ধৰণৰ মেচিন, উন্নত প্ৰজাতিৰ পোৱালি, যেনেকুৱা লোকেল মুৰ্গী, ব্ৰইলাৰ, সোণালী, আৰায়া, টাৰ্কি, চিল্কি সকলো ধৰণৰ পোৱালি লগত ডাঙৰ মেচিন যদি লাগে, এনেকুৱা টাৰ্নাৰ ৰেক থকা ডাঙৰ মেচিন 500, 1000, 2000, 5000 মানে যিমান কেপাচিটি লাগে সিমানেই পাব। লগত ফাৰ্মিং ৰিলেটেড বস্তু যিবিলাক ঠাণ্ডাৰ দিনৰ কাৰণে কিন্তু এইবিলাক বৰ্ডাৰ বনাব পাৰি। এইবিলাক মানে ইয়াতে লাইটটো সোমাই দি পেলাই বৰ্ডাৰ বনাব পাৰি। চ' এইবিলাক বস্তু যদি লাগে অল নৰ্থ ইষ্টলৈকে ডেলিভাৰী ফেচিলিটি আছে, যদি লাগে কাৰোবাক। আৰু যদি ভাবে আপোনালোকে এনেকুৱা ধৰণৰ ট্ৰে লৈ পেলাই আপোনালোকে নিজে মেচিন বনাব, সেইটোও বনাব পাৰিব। এইবিলাক ট্ৰে আমি দি দিম, এনেকুৱা বক্স আপোনালোকে বনাই পেলাই আপোনালোকে ঘৰতে বনাই পেলাই এই ট্ৰেবিলাক লৈ ফুল্লি অট'মেটিক মেচিন বনাব পাৰিব। চ' মেচিনৰ পাৰ্টছ, পোৱালি, কণী সকলো বস্তু আমাৰ পৰা যোগান ধৰা যাই আছে। আপোনালোকৰ যদি লাগে নিশ্চয় অতি সোনকালে যোগাযোগ কৰক। আমি অল নৰ্থ ইষ্টলৈকে ডেলিভাৰী ফেচিলিটি ৰাখিছোঁ, নিশ্চয় লাগিলে যোগাযোগ কৰিব বন্ধুসকল।